হেই বন্ধুসকল নমস্কাৰ আপোনালোক কেনে আছে আশা কৰোঁ সকলোৰে ভাল আজি পলু পোকৰ এটি ৰেচিপি বনাবলৈ আৰম্ভ কৰিছো পলু পোক আপোনালোকে জানেই চাগে দেখিবলৈ ভয় লগা কিন্তু খাবলৈ খুবেই ভাল লগা সোৱাদযুক্ত আৰু প্ৰটিনযুক্ত এবিধ থলুৱা খাদ্য বুলি ক'ব পাৰি তো সেই ভয় লগা পলু পোকৰ এটি ৰেচিপি বনাবলৈ আমি ওলাইছো তো ৰেচিপিটো কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি পলুখিনি ভালকৈ ধুই ল'ব লাগিব ইয়া বাটিত লৈ কেনে পানী দি ধুনীয়াকৈ ধুই ল'ম এতিয়া ধুই লোৱাৰ পিছত ধুনীয়াকৈ দুফাল কৰি এনেকৈ ছিঙি ল'ব লাগিব ভিতৰত এটা কিবা কণী টাইপ বস্তু থাকে সেইটো ওলাই দিব লাগিব তো সেইটো মই এটা এটাকৈ ওলাই দিছোঁ গোটেইখিনি ইফালে বাটি এটাত পিয়াজ কাটি থৈছোঁ আৰু পিয়াজৰ লগত নহৰু আছে কেইটুকুৰামান নহৰু দিছোঁ যাতে অকণমান টেষ্ট আহে ধুনীয়া গেছত কেৰাহী বহাই দিছোঁ কেৰাহীটো গৰম হোৱাৰ পিছত আমি তেল দিম ইয়াত তেলখিনি প্ৰায় আমাৰ গৰম হৈ উঠিছে এয়া চাওক ধোঁৱা ওলাইছে তো আমি ইয়াতে এতিয়া পিয়াজ আৰু নহৰুখিনি দি দিম দি দিলোঁ পিয়াজ আৰু নহৰুখিনি এনেকৈ 1 মিনিটমান লৰাই ভজাৰ পিছত আমি ইয়াতে আধা চামুচ নিমখ আৰু আধা চামুচ হালধি এড কৰি দিম এয়া নিমখ দিলোঁ চাওক তাৰপিছত এতিয়া হালধি দি দিলোঁ নিমখ হালধি দি উঠাৰ পিছত আমি ধুনীয়াকৈ লৰাই ইয়াক ভাজিব লাগিব অলপ ৰঙচুৱাকৈ এয়া চাওক আৰু এটা বস্তু ক'ব পাহৰিছোঁ কেঁচা বিলাহী এটা আমি কাটি থৈছোঁ ধুনীয়াকৈ বিলাহীটো ইয়াতে এতিয়া দি দিম দি কেনে আকৌ লৰাই ভাজিম এইখিনি কেৰাহীত দিয়া বস্তুখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ যোৱাৰ পিছত আমি এতিয়া ইয়াতে পলুখিনি এড কৰি দিম ইয়াত পলু দি দিলোঁ পলুখিনি কেৰাহীত দিয়াৰ পিছত আমাৰ বেলেগ কাম নাই এইখিনি এতিয়া লৰাই ভাজি থাকিব লাগে এনেকৈ 10 মিনিটমান লৰাই ভাজাৰ পিছত আমি 5 মিনিটমানৰ কাৰণে ঢাকনি দি থ'ব লাগিব তাৰপিছত ঢাকনি গুচাই আকৌ এনেকৈ লৰাই ভাজিব লাগিব সেয়াই কাম বাছ ঢাকনি গুচোৱাৰ পিছত দেখিছে এয়া প্ৰায় পলুখিনি ভজা গৈছে চাওক আৰু এনেকৈ 3-4 মিনিটমান লাৰি ভাজিব লাগিব তাৰপিছত আমাৰ পলুখিনি ৰেডি হৈ যাব তো এনেকৈ আপোনালোকে পলুৰ এটা ৰেচিপি বনাই খাব পাৰে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে চেনেলটি তেন্তে সাবস্ক্ৰাইব কৰি দি কেনে বেল আইকনটো দবাই দিব ধন্যবাদ